নমস্কাৰ, মোৰ অংকিতা ফেশ্বন এণ্ড ক্ৰিয়েশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত এযোৰ হেণ্ড এম্ব্ৰইডাৰী কৰা মেখেলা চাদৰ লৈ আহিছোঁ। নিশ্চয় আপোনালোকৰ মন পচন্দ হ'ব। যদিহে পচন্দ হয় তেনেহ'লে অৰ্ডাৰো কৰিব পাৰিব। স্ক্ৰীণত অৰ্ডাৰ নম্বৰ দিয়া আছে। আহকচোন এতিয়া পলম নকৰি ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। এইযোৰ চাওক, খুব ধুনীয়া হয়, খুব ধুনীয়া এযোৰ মৰম লগা হেণ্ড এম্ব্ৰইডাৰী কৰা মেখেলা চাদৰ। আৰু মেখেলা চাদৰযোৰ খুব মৰম লগা হয় বা ধুনীয়া হয়। যিহেতু মইহে জনাইছোঁ, সেয়েহে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, অকণো স্কিপ নকৰাকৈ চাব। ইয়াৰ আহল বহল ডাঙৰ দীঘল মই কেনেকুৱা ডিজাইন আছে গোটেইখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাম। সেয়েহে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আপোনালোকে গোটেইখিনি চাব। এয়া চাব, মই দেখাই দিছোঁ, খুব মৰম লগা হয়। কেৱল ক'লা আৰু ৰঙা ৰংটোৰে বুটাবোৰ দিয়া হৈছে। এনেদৰে যিটো মানে বুটা ব্যৱহাৰ কৰা হৈছে বা মানে দিয়া হৈছে ওৰেগাই, এইটো হাতেৰে যিটো এম্ব্ৰইডাৰী কৰা বুলি কোৱা হয়, সেইটো এম্ব্ৰইডাৰী কৰা হৈছে। এটা খুব ধুনীয়া এটা ডিজাইনত এম্ব্ৰইডাৰী কৰা হৈছে আৰু খুব মৰম লগা হৈছে কাপোৰযোৰ। কাপোৰযোৰ টচ মুগাৰ নিচিনা দেখা হৈছে, কিন্তু টচ মুগা নহয়। এইটো মিক্স টচৰ নিচিনাই, যিটো কিন্তু কাপোৰটো একেবাৰে পাতল নহয় বা পলিপাত বা কিবা এনেকুৱা যেনেকুৱা হয় কাপোৰবিলাক তেনেকুৱা নহয়। কিন্তু কাপোৰটো ইমান বেছি মানে কি আপোনালোকে গৰম দিনতো ইউজ কৰিব পাৰিব। খুব ধুনীয়া হয় কাপোৰটো, ছফ্ট হয়, কিন্তু বহুত বেছি একেবাৰে মানে বডি দেখাব তেনেকুৱা পাতল নহয়, কিন্তু ছফ্ট হয় কাপোৰযোৰ। আৰু ঘন ঘনকৈ এনেদৰে বুটাবোৰ এম্ব্ৰইডাৰী কৰি দিয়া হৈছে। আৰু তেনেকুৱা এযোৰ মেখেলা চাদৰ মই আজি আপোনালোকক দেখাই আছোঁ। যদি এই কাপোৰযোৰ আপোনালোকৰ ভাল লাগে তেনেহ'লে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। মোৰ ঘৰ ৰঙিয়া পুঠিমাৰী, কামৰূপ ডিষ্ট্ৰিক্ট। আপোনালোক যদি ওচৰৰ হয় ডাইৰেক্ট মোৰ ঘৰৰ পৰা কাপোৰবোৰ ল'ব পাৰিব। আৰু যদি দূৰৰ হয় তেতিয়াও কোনো প্ৰব্লেম নাই, মই কুৰিয়াৰ ব্লু ডাইৰেক্টত কাপোৰবোৰ পঠাওঁ। কুৰিয়াৰ চাৰ্জ 110 টকা এক্সট্ৰা হয়। আৰু কাপোৰযোৰত যাতে কোনো ধৰণৰ আপোনালোকে ল'বলৈ কোনো ধৰণৰ কনফিউজ ৰৈ নাযায়, সেয়েহে মই আপোনালোকক ভালদৰে দেখাইছোঁ। আৰু যদি কিবা কাপোৰৰ ৰিলেটেড আপোনালোকক জানিবলগীয়া থাকে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰিব, আৰু বা হোৱাটছআপতো আপোনালোকে মেছেজ কৰিব পাৰিব। এইখন চাব চাদৰ মই দেখালোঁ আপোনালোকক ভালদৰে। এনেদৰে এম্ব্ৰইডাৰীটো এনেদৰে কৰি দিয়া হৈছে ৰঙা আৰু ক'লা ৰংটোৰে। নেক্সট মই আপোনালোকক ইয়াৰ মেখেলাখন দেখাম। এইখন হৈছে ইয়াৰ মেখেলাখনো এনেকুৱা এটা মানে ডিজাইনত, যিটো চাদৰৰ ডিজাইন, এইটো হেণ্ড এম্ব্ৰইডাৰী কৰি দিয়া হৈছে এনেকুৱা ডিজাইনৰ। আৰু মেখেলাখনো আহল বহল বা ডাঙৰ দীঘল হৈছে। আৰু অৰিজিনেল কালাৰ এইটো হয়, যিটো দেখা পাইছে স্ক্ৰীণত এতিয়া মই দেখাই আছোঁ, এইটো অৰিজিনেল কালাৰ হয়। এনেদৰে খুব ধুনীয়া এটা শ্বাইনিং আছে কাপোৰযোৰৰ, বা তেনেকুৱা কিছুমান কালাৰবিলাক অলপ মানে পুৰণি যেন লাগে, তেনেকুৱা নহয়, খুব ধুনীয়া এটা কালাৰ আৰু চেম মুগাৰ নিচিনা লাগে কাপোৰযোৰ। আৰু এয়া চাব, মই নিজৰ গাত লৈ দেখাই দিছোঁ, ইমান আহল বহল বা ডাঙৰ দীঘল আছে বা দীঘলটো আছে। খুব ধুনীয়া ধুনীয়া কাপোৰবোৰৰ কালেকশ্যনবোৰ পাই থাকিবৰ বাবে আপোনালোকে পলম নকৰি মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টিটো বজাই থ'ব, যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। কিয়নো কেতিয়াবা মই অফাৰ প্ৰাইজত মেখেলা চাদৰবোৰ লৈ আনো আপোনালোকৰ মাজলৈ। সেই অফাৰ প্ৰাইজত পাবৰ বাবে মোৰ চেনেলটো পলম নকৰি এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব। যিহেতু নতুন নতুন চেনেল আপোনালোকক অতি কম মূল্যত দিবলৈ চেষ্টা কৰিছোঁ কাপোৰবিলাক। এইটো চাব, ইয়াৰ ব্লাউজ পিচ। আজি মই আপোনালোকৰ ওচৰত এইযোৰে লৈ আহিছিলোঁ, দেখালোঁ ভালদৰে। পচন্দ হ'লে অৰ্ডাৰ কৰিব। ধন্যবাদ।